নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই নাৰিকলৰ খোলাত ভাপত দিয়া পিঠা কেনেকৈ বনাব পাৰি তাক দেখুৱাবলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈ চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাপত দিয়া পিঠা বনাবলৈ প্ৰথমে মই চাউলৰ পিঠাগুড়ি 3 কাপ লৈছোঁ। পিঠা বনাবলৈ নাৰিকলৰ খোলা এটা ধুনীয়াকৈ কাটি ধুই শুকাই লৈছোঁ আৰু তলফালে ফুটা এটা কৰি লৈছোঁ। আধা কাপ তিলৰ গুড়ি লৈছোঁ, নিমখ লৈছোঁ, গুড় সৰু সৰুকৈ কাটি লৈছোঁ, আপোনালোকে যিকোনো গুড় ল'ব পাৰে। নাৰিকল এবাটি ৰুকি লৈছোঁ আৰু পানী অকণমান লৈছোঁ। প্ৰথমে নাৰিকলখিনি অলপ অলপকৈ পিঠাগুড়িত ভালকৈ সানি ল'ম। নাৰিকল বেছিকৈ দিলে ভাপত দিয়া পিঠাবোৰ খাই খুব ভাল লাগে, সেয়ে মই নাৰিকল বেছিকৈ দিছোঁ। এনেকৈ ভালদৰে সানি ল'ব লাগে। এতিয়া মই মিশ্ৰণখিনি প্লেট এখনত লৈ ল'লোঁ, যাতে গোটেইখিনি ভালদৰে মিক্স কৰিবলৈ সুবিধা হয়। এয়া মই প্ৰয়োজন অনুযায়ী নিমখ লৈছোঁ, গুড়খিনি দিছোঁ, অকণকৈ দিছোঁ। ভালদৰে মিক্স কৰি ল'ব লাগে গুড়খিনি। গুড়খিনি ভালকৈ মিহলি কৰি লৈছোঁ। এতিয়া মই তিলৰ গুড়িখিনি দি ভালকৈ মিহলাই ল'ম, যাতে তিল আৰু গুড় গোটেইখিনি ভালকৈ মিক্স হৈ যায়। অকণমান পানী লৈছোঁ, যাতে গুড়খিনি ভালদৰে মিক্স হয়। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগে, যাতে পিঠাগুড়িখিনি ধুনীয়াকৈ মিহি হয়, নহ'লে গোটা গোটা হৈ থাকে। মিহি কৰিবলৈ মই চালনী এখনেৰে চালি ল'ম পিঠাগুড়িখিনি। পিঠাগুড়িখিনি মিহি কৰিলে খাবলৈ খুব নৰম হয়, সেইকাৰণে মই গোটা গোটা হৈ থকা পিঠাগুড়িবিলাক মিহি কৰি লৈছোঁ। এয়া চাওক, পিঠাগুড়িখিনি মিহি হৈছে। গোটেইবিলাক পিঠাগুড়ি মিশ্ৰণখিনি মিহি কৰি ল'লোঁ। গেছটো অন কৰি হাই ফ্লেমত খালী কুকাৰ এটা বহাই দিছোঁ আৰু কুকাৰত মই 2 গিলাচ পানী ঢালি দিম, যাতে পানীখিনি গৰম হয়। এতিয়া হুইচেলটো খুলি কুকাৰৰ ঢাকনখন মাৰি থ'ম, যাতে পানীখিনি সোনকালে গৰম হৈ উঠে। পানীখিনি গৰম হোৱাৰ পিছত গেছটো মই মিডিয়াম ফ্লেমত থৈ দিছোঁ। নাৰিকলৰ খোলাটোত পিঠাগুড়ি মিশ্ৰণখিনি অলপ অলপকৈ ভালদৰে ভৰাই লৈছোঁ। পিঠাগুড়িখিনি খোলাটোত জোৰকৈ হেঁচি দিব নালাগে, মাত্ৰ শেষত অলপ লাহেকৈ হেঁচি দিব লাগে। এতিয়া নাৰিকলৰ খোলাটোৰ ফুটাটো ঢাকনখনত বহাই দিছোঁ। ভালদৰে বহাই দিব লাগে, যাতে খোলাটো ভালদৰে খাপ খাই যায় ঢাকনখনত। সোনকালে সিজিবলৈ কেটেলিৰ ঢাকন এখন দি দিছোঁ, নিদিলেও কথা নাই। ভাপত দিয়া পিঠাখন সিজিবলৈ 1 মিনিটতকৈ বেছি সময় নালাগে, সোনকালে হৈ যায়। এয়া মোৰ পিঠাখন হৈ গ'ল। এতিয়া মই খোলাটো উলিয়াই তলমুৱাকৈ প্লেট এখনত ঠেকেচি দিম, যাতে পিঠাখন ধুনীয়াকৈ ওলাই আহে। এয়া চাওক, পিঠাখন ধুনীয়া হৈছে। এনেদৰে মই আন এখন পিঠা বনাইছোঁ। নাৰিকলৰ খোলাত ভাপত দিয়া পিঠাবোৰ খাবলৈ বহুত সোৱাদ লগা হয়, সোনকালে সিজে আৰু হেল্থিও হয়। আৰু খোলাটো ব্যৱহাৰ কৰি আপোনালোকে বহুত দিন ৰাখিব পাৰে আৰু পিঠা খাব পাৰে। এনেদৰে মই বাকীকেইখন পিঠাও বনালোঁ। আপোনালোকেও কেতিয়াবা এনেদৰে খাই চাব। নাৰিকলৰ খোলাত ভাপত দিয়া পিঠা খুব সোৱাদ লগা হয়। আৰু মোৰ ৰেচিপিটো ভাল পালে লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
লগতে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল।